পৰহি 12 তাৰিখ ৰাতিপুৱা 11টা বজাত আৰু 10:30 11টা বজাত আৰু 10:30 11টা বজাত মোৰ ছোৱালী মানে চাৰিআলিলৈ যাম বুলি চাইকেল লৈ গৈছিলে। চাৰিআলিৰ পৰা আৰু ঘূৰি নাহিলে। মানে কি হ'ল, ক'ত গ'ল একো আমি গম পোৱা নাই। যোগাযোগ কৰি আছোঁ ইফালে সিফালে, আমি ক'তো মানে কোনো সিদ্ধান্ত পোৱা নাই, কোনো মানে হেৰি পোৱা নাই। আৰু আমি থানাটো কালি দিলোঁ, এজাহাৰ এখন দিছোঁ। থানাই কি কৰে এতিয়া, থানাই মানে হেৰি কৰি দিম কৈছে আৰু এনেকৈ আৰু মানে কি তাৰ কোনো এড্ৰেছো মানে কি মোবাইল লগত নাই। মোবাইল লগত থাকিলে কিবা এটা গম পোৱা গ'লে হয়, মানে ফোন এটা কৰি। এতিয়া মোবাইলো নাই, নিয়া নাই। তাই এইবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিব, মানে ফাইনেল দিব আছিলে। সেইদিনাখনেই পৰীক্ষা আছিলে আবেলি 1টা বজাৰ পৰা, মানে আগতেই তাৰ এনেকৈ এটা হৈ গ'ল। এতিয়া তাৰ কাৰণে এতিয়া আমি অকণমান মানে হেৰি কৰি আছোঁ আৰু কি কৰিম আৰু, চিন্তাতে আছোঁ। নোপোৱালে কিবা এটা খবৰ পালেতো মানে গম পালোঁ হয়, মানে কিবা হৈছে বা ক'ৰবাত গৈছে, কাৰোবাৰ লগত গৈছে, গ'লেও বাৰু যদি ভালে ভুলে আছে তেনেকৈ, যদি কিবা এটা হৈছেও তথাপি আমি যদি গম পালোঁ হয় তেও মনটো ভাল লাগিলে হয়, বোলে দে কিবা এটা হৈছে, নহয় ইফাল নহয় সিফাল, এনেকুৱা আৰু। সেইখন 12 তাৰিখ আছিলে হাই ছেকেণ্ডেৰী ফাইনেল। সেইদিনাখন 1টা বজাৰ পৰা পৰীক্ষা হয়। 1টা বজাৰ পৰা পৰীক্ষা মানে কি আৰু দিব যাব লাগে 10টা 10:30মান বজাত আৰু চাৰিআলিত যাওঁ বুলি মোকো কৈ যোৱা নাই। কৈছে হেৰি ভাত খাবি নেকি মোক সুধিছে। মই কৈছোঁ মই নাখাওঁ, তই খাই ল। তাৰপিছত পঢ়িব লাগে। তাৰপিছত মই অকণমান সময়ৰ পিছত বিচাৰিছোঁ পোৱা নাই। তাৰপিছত চবতে বিচাৰিলোঁ, গাঁৱতো ক'তো নাযায়। দুঘৰত যায়, গ'লে আইতা ঘৰত যায় আৰু এই বা এজনী ঘৰত যায়। দুঘৰত বিচাৰিলোঁ, নাই পোৱা। তাৰপিছত কৈছে ককাই কৈছে কি হেৰি চাইকেলখন লৈ পেলাই চাৰিআলিত গৈছে। চাৰিআলিত গ'লেতো 10 মিনিট, কমেও 10 মিনিট সময়। তাৰপিছততো ৰিটাৰ্ণ আহিব ন। কিবা যদি বস্তু প্ৰয়োজন হৈছে মোক ক'ব লাগিছিলে, বা যদিও সি গৈছে আহিব লাগিছিলে 10 মিনিটৰ পিছত। এতিয়া আধা ঘণ্টা হৈ যোৱাৰ পিছত মোৰতো অকণমান চিন্তা হৈছে। তাৰপিছত তেনেকৈ পাপাও আহি পালে, পাপাৰ লগত কথা পাতিলোঁ। মই নিজেও এবাৰ বিচাৰি গ'লোঁ, চাইকেলখন যাৰ দোকানৰ সন্মুখত থাকিব মই তাৰ দোকানতে সোমাই যাম। তাৰপিছত গুচি আহিলোঁ, নাপালোঁ। তাৰপিছত আকৌ মই নিজে স্কুটিখন লৈ গৈ আকৌ চালোঁ। মই তেলাহী এইটো কিবা কয় তিনিআলিলৈ গ'লোঁ, তাতো বিচাৰিলোঁ, নাপালোঁ। আকৌ ৰিটাৰ্ণ আহিলোঁ, ঘৰলৈ আহিলোঁ। আজি 3 দিনেই হ'ব বিচাৰি পোৱা নাই। জুনু ইংটিপি হয়। যদি কোনোবাই যদি গম পায়, যদি দেখা পায়, ফটোখনটো দি দিব আপোনালোকে। যদি কোনোবাই দেখা পায় তেনেহ'লে আমাৰ হেৰি নম্বৰ দিয়া যাব, সেই নম্বৰটোত কণ্টেক্ট কৰিব। আৰু যদিহে নেকি কিবা ভাল হ'লেতো ভালেই ন, ভালকৈ যদি আছে ক'ৰবাত যদি আছে ফোনটো কৰি দিব লাগিছিলে। বা কোনোবাই যদি কিবা, আজিকালি বহুত কিবা কিবি হৈ থাকে, এইবিলাক ঘটনাবিলাক শুনি থাকোঁ, নিউজে চিউজে পাই থাকোঁ এইবিলাক। সেইটো তেনেকুৱা যাতে নহয়, বেয়াকৈ নহয়। যদি ভালকৈ যদি আছে তেনেহ'লে ভাল কথা, কিন্তু বেয়াকৈ যদি কিবা ক'ৰবাত ফচি আছে তেনেহ'লে কোনোবাই যদি গম পায়, যদি দেখিছে, ফোনৰ নাম্বাৰটো দিয়া যাব আৰু ফটোটো আপোনালোকে দিব বাৰু। এতিয়া ফোন কৰি দিব যদি কোনোবাই পায়। আৰু আমাৰ ধৰমটোল আৰক্ষী থানাটো দিয়া হৈছে, যোৱাকালি এজাহাৰ দিয়া হৈছে। তেখেতসকলে কি ক'ব আৰু, বিচাৰিম বুলিতো কৈছে। আৰক্ষীকো ভালকৈ কৈছোঁ যে অতি সোনকালে যাতে বিচাৰি দিয়ে, কাৰণ এজনী ছোৱালী নাইকিয়া হ'লে কিমান ঘৰটো